তুমি ইয়াতে ৰৈ আছা? হয় ছাৰ, আপুনি আহিব বুলি কোৱাৰ কাৰণে মই এঘণ্টামান আগৰ পৰা ইয়াতে ৰৈ আছোঁ। আচলতে বহুত দিনৰ মূৰত গাঁৱলৈ আহিছোঁ যে, সেইকাৰণে ঠাইবিলাক চাই চাই আহোঁতে দেৰিয়েই হ'ল। বাৰু মই তোমাক কেইটামান কাম দিওঁ, তুমি সেইকেইটা সময়মতে ৰেডি কৰিব পাৰা। হ'ব ছাৰ, এতিয়া আহক, নহ'লে আমাৰ ঘৰতে বহি কথা পাতোঁ। নাই নালাগে, মই এতিয়া গুৱাহাটীলৈ ঘূৰি যাব লাগিব। মই তোমাক কেইটামান কথা কওঁ, সেইকেইটা মন দিওঁ। কওকচোন। মই এইবাৰ বিধানসভাৰ ইলেকশ্যন খেলিম। কিয়? মই MLA ইলেকশ্যন খেলিব নোৱাৰোঁ? পাৰে পাৰে, কিয় নোৱাৰিব? কিন্তু হঠাৎ ঠিকাৰ পৰা ইলেকশ্যনলৈ মন মেলাৰ কাৰণেহে আচৰিত হৈছোঁ। ভুল ধাৰণা। কাৰণ ঠিকা কৰি যি সম্ভৱ কৰিব নোৱাৰিব, সেয়া ৰাজনীতিত সম্ভৱ। মাত্ৰ তুমি আগতে যেনেকৈ মোক সহায় কৰি আছিলা, তেনেকৈ সহায় কৰি যাব। সহায়ৰ কথাকৈ আপুনি মোক লাজ নিদিব ছাৰ, আপোনাৰ লগত মই সদায় আছোঁ। ঠিকেই, কিন্তু তুমি এইবাৰ অলপ সাৱধান, কাৰণ এইবাৰত যেনেকৈ তুমি কঠোৰভাৱে কণ্ট্ৰল কৰিছিলা, এইবাৰ তেনেকৈ নহয়। কাৰণ ইলেকশ্যনৰ খেলখন হ'ব জনতাৰ লগত। আপুনি একো চিন্তা নকৰিব। ঠিক আছে, তুমি যিমান এমাহৰ ভিতৰতে কালি মঙ্গলবাৰ দিনা কালি আপুনি তাৰমানে আমাৰ সমষ্টি ইলেকশ্যন খেলিব নেকি? এইটো সমষ্টি বা নেখেলিব ক'ৰ পৰা খেলিম? এই সমষ্টিটো আটাইতকৈ বেছি কাম কৰিছোঁ মই। বেছি কাম কৰিছে হয়, কিন্তু আপুনি বনোৱা মথাউৰি এটাও বাচি থকা নাই। প্ৰত্যেক বছৰে বানপানীয়ে তিনিটাকৈ ভাঙিছে। গতিকে মই ভাবিছোঁ আপুনি বেলেগ সমষ্টিত ইলেকশ্যন খেলাটোৱে ভাল হ'ব নেকি? চোৱা, কোন সমষ্টিত খেলিব লাগে সেইটো তুমি মোক শিকাব নালাগে। তুমি মাথো মানুহ দেখুৱা, তাৰপিছত কি কৰিব লাগে মই তোমাক কৈ যাম। মানুহ গোটোৱা হৈ যাব ছাৰ, কিন্তু গাঁৱৰ মানুহখিনিয়ে দেখোন আপোনাৰ নামেই শুনিব নিবিচাৰে। আৰু আপোনাৰ হৈ কাম কৰাৰ কাৰণে গাঁৱৰ মানুহে মোকেই দেখিব নোৱাৰে। তাতে আকৌ ইলেকশ্যন খেলিব বুলি গম পালে কামেই শেষ। তেনেহ'লে তোমাৰ মতে মই কি কৰিব লাগে? কিমান কষ্ট কৰি এই টিকেটটো এইবাৰ মই কনফাৰ্ম কৰিছোঁ। নাই, এই সুযোগ মই এনেই যাব লাগিব। আপুনি ইচ্ছা কৰিছে যেতিয়া কিবা এটা কৰিব লাগিব। প্ৰথমতে আমি গাঁৱৰ গুণী জ্ঞানী মানুহৰ দ্বাৰা আপোনাৰ হৈ প্ৰচাৰ চলাব লাগিব। তাৰপিছত আপোনাৰ গাঁৱৰ মানুহখিনিয়ে তেতিয়া আপোনাক আপত্তি ল'ব। যদি আমি প্ৰথমতে ডাইৰেক্ট গাঁৱৰ মানুহৰ ওচৰলৈ যাওঁ, খেদা কৰাৰ বাহিৰে একো নহ'ব ছাৰ। তেনেহ'লে তাকেই কৰা। কিমান পইচা লাগে মই তোমাক দিম। টকা পইচাৰে আপুনি আমাৰ গাঁৱৰ মানুহৰ অন্তৰ জয় কৰিব নোৱাৰে। অলপ আগতে দেখোন আপুনিয়ে কৈছে এইবাৰ খেলখন আবেগেৰে খেলিব লাগিব বুলি। ঠিক আছে, যি ভাল দেখা তাকেই কৰা। মুঠতে তুমি মোক আপডেট দি থাকিবা। তেতিয়া মই ঠিক আছে ছাৰ।